আজিৰে পৰা ওলা উবেৰ চালকে পালন কৰিব লাগিব কঠোৰ নিয়ম অতিৰিক্ত ভাড়া ল'ব নোৱাৰিব ওলা উবেৰ চালকে মোবাইলত দেখুৱাব লাগিব ভাড়া আৰু দূৰত্ব মতেহে ভাড়া ল'ব পাৰিব যাত্ৰীৰ পৰা আইন নামানিলে বাতিল হ'ব চালকৰ অনুজ্ঞাপত্ৰ যাত্ৰীক অফলাইনত যাবলৈ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব চালকে যাত্ৰীক বেয়া ব্যৱহাৰ কৰিলে সমানে দায়ী হ'ব চালক আৰু কৰ্তৃপক্ষ ওলা উবেৰ চালকক কঠোৰ নিৰ্দেশ পৰিবহণ বিভাগৰ আনহাতে জিলা প্ৰশাসনৰ সৈতে হোৱা আলোচনাক লৈ অসন্তুষ্ট চালকৰ অসুবিধাক গুৰুত্ব নিদিয়াৰ অভিযোগ চালকসকলৰ শীঘ্ৰেই ওলা উবেৰ কৰ্তৃপক্ষক নাকি লগাবলৈ দাবী চালকসকলৰ আমি জনাইছোঁ আপোনালোকক যে কেইদিনমান পূৰ্বে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক অপদস্থ হ'ব লগা হৈছিল ওলা উবেৰ কেব চালকৰ হাতত গতিকে তাৰ পিছতেই প্ৰশাসন কঠোৰ হৈছে পৰিবহণ বিভাগ কঠোৰ হৈছে আৰু কঠোৰ নীতি নিয়ম আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ বান্ধি দিয়া হৈছে ওলা উবেৰ ৰেপিডৰ চালকৰ ক্ষেত্ৰত আজিৰে পৰা অত্যাধিক ভাড়া বিচাৰি যাত্ৰীক হেঁচা দিব নোৱাৰিব যাত্ৰীক অফলাইনত ভাড়াত যাবলৈ তেওঁলোকে হেঁচা দিব নোৱাৰিব যাত্ৰীক বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব সমান্তৰালকৈ দূৰত্ব আৰু নিৰ্ধাৰিত মূল্য যাত্ৰীক তেওঁলোকে দেখুৱাব লাগিব যাত্ৰাপথত কালিৰ পৰা তেওঁলোকৰ যিখিনি সিস্টেম আছে যে গাড়ীখনত যাত্ৰীজনে গ'লে তেওঁলোকৰ ডিসপ্লে গোটেইখিনি আহিব লাগিব লোকেশনটো দেখুৱাব লাগিব তেওঁ ক'ত যাব আৰু ক'ত ডেষ্টিনেশ্যন থাকিব কিমান টকা ফেয়াৰ আহিব আৰু সেই ফেয়াৰ মতে তেওঁলোকে পেমেণ্টটো কৰিব আৰু দ্বিতীয়তে তেওঁলোকে অফলাইন মোড আৰু অনলাইন মোডো দিব পাৰিব যদিহে পেছেঞ্জাৰে অফলাইন মোড দিব বিচাৰে অফলাইন মোডত যিটো পইচা হ'ব তেওঁ ল'ব আৰু অনলাইন মোডতো দিব ব্যৱস্থা কৰিব পাৰিব অনলাইন মোডত দিব লাগিলে তেওঁ অনলাইন মোডতে মানে ড্ৰাইভাৰে ল'ব লাগিব পেমেণ্টটো আৰু এক্সেছ ফেয়াৰৰ ক্ষেত্ৰত আমি ষ্ট্ৰিক্টলি কৈছোঁ যে কোনো কাৰণতে এক্সেছ ফেয়াৰ ল'ব নোৱাৰিব যিটো ডিষ্টেঞ্চ যাব সেইমতে শ্ব' কৰিব ডিছপ্লে আৰু সেইমতে পেছেঞ্জাৰে পেমেণ্ট কৰিব আৰু আমি কোনো লোকেশ্যনত বা কোনো ট্ৰিপ কেঞ্চেল কৰিব তেওঁলোকে এনেই নোৱাৰিব তেওঁলোকে জাষ্টিফিকেশ্যন লাগিব আৰু যদি ট্ৰিপটো শ্বৰ্ট ডিষ্টেঞ্চো হয় সেইটো তেওঁলোকে ব্যৱস্থা ল'ব লাগিব আমি দুয়োটা পক্ষকে কৈছোঁ যে ওলা উবেৰ পাই ইণ্ডিয়া আৰু ৰেপিডৰ ক্ষেত্ৰত যদি আমি কিছুমান ভায়োলেশ্যন পাওঁ কালিৰ পৰা তেতিয়াহ'লে আমি দুয়োটা পক্ষকে আমি লাইবল কৰিম আমি উইল টেক এজ পাৰ প্ৰভিজন অফ ল আমি একশ্যন ল'ম আমাক ইয়াতে আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাসমূহ তেওঁলোকে শুনিব নিবিচাৰিলে পৰিবহণ বিভাগে পৰিবহণ বিষয়াসকলে এটাই কথা যে যাত্ৰীয়ে কোনো কাৰণত কষ্ট পাব নালাগিব যাত্ৰীক কোনো ধৰণৰ নিৰ্যাতন চলাব নোৱাৰিব এইটো সঁচা কথা আমিও বিচাৰোঁ যে যাত্ৰীক কষ্ট দিয়াটো বা যাত্ৰীৰ লগত আমি সংঘাত কৰাটো আমাৰ কেতিয়াও উদ্দেশ্য হ'ব নোৱাৰে পৰিবহণতে ওলা আৰু উবাৰ নামৰ এই প্ৰতিষ্ঠান দুটাই যি ভুল নীতি কৰি আমাক ধ্বংসৰ গৰালৈকে ঠেলিছে শোষণ লুণ্ঠন কৰিছে এই শোষণ লুণ্ঠনৰ বিৰুদ্ধে কিন্তু তেওঁলোকে এতিয়ালৈকে কঠোৰ পদক্ষেপ ল'ম বুলি আজি নক'লে